हेलो एवरीवन नमस्कार की खबर आपनालोকৰ आशा কৰিছো बहुत बेছি ভালে আছে আৰু পিছে ময়ো ভালে আছো আৰু ইয়া আজি বজাৰ আছিল আৰু বজাৰৰ পৰা আবাই মাছ কিনি আনিছে আৰু লগতে ইয়া হুটৰ শাক কিনি আনিছে আৰু ভাবিছো মাছেৰে হুটৰ শাক বনাই দিও আৰু খাই খুব বেছি ভাল লাগে নহয় জানো হুটৰ শাকৰ লগত মাছ দি আৰু সেইভাবে ইয়া মাছখিনি আসলতে মায়ে বাছিব লৈছে ইয়া মই বেটিক খোৱাবলৈ আছো সেইভাবে মই বাছিম বুলি ভাবিছিলো মায়ে কলে মই বাছি দিছো আৰু সেইভাবে মাই বাছিছে এইখিনি আৰু মই বেটি কি ধুনিয়াকৈ চাই আছে জকচোন মাছ বছা বাৰু মায়ে মাছখিনি বাছি থাকক আৰু মই এইফালে শাকখিনি কাটি লওঁ বুলি ভাবিলো আৰু এইখিনি শাকখিনি মই এনেদৰে কাটি লওঁ অকনমান ডাঙৰ ডাঙৰকৈ কাটিছো মিহি কৰি কাটিলে ভাল নাপাওঁ মই এনেদৰে তৰকাৰীত যদি মিহি মিহিকৈ কটা হয় তেতিয়া হলে তৰকাৰীখন খাবলৈ আসলতে ভাল নালাগে আৰু এনেদৰে যেতিয়া অকনমান ডাঙৰকৈ কাটিব তেতিয়া অকনমান খাইও ভাল লাগে আৰু এইখিনি মই ভালদৰে কাটি লওঁ এয়া মোৰ কটা হৈ গ'ল শাকখিনি আৰু মায়ে আসলতে মাছখিনি ধুই পিনি লগালগ ফ্ৰিজতে ভৰাই দিলে আৰু মই মাছখিনি লৈ আহো এতিয়া আৰু ফ্ৰিজটো দেখিছেনে একেবাৰে ভৰ্তি হৈ আছে আসলতে বেছিভাগ পাচলি আছে ফ্ৰিজটোত আসলতে বেছিভাগ পাচলি থোৱা হয় আমাৰ আৰু ইয়া ধুনিয়াকৈ কাটি পাছি মানে খুব ধুনিয়াকৈ এনেকৈ থৈ দিছে আৰু ইয়াৰ পৰা মই কেইপিছমান উলিয়াই লওঁ গোটেইখিনি নবনাওঁ কাৰণ এইখিনি বহুতখিনি মাছে আছে দুসাজ বনাব পাৰিম সেইভাবে আধাটো লৈ লওঁ ইয়াৰ এইখিনি মই জুখত উলিয়াই লৈছো এইখিনিকে বনাম এয়া সকলোবোৰ ৰেডি কৰি লৈছো পিয়াজ জলকীয়া আদা নহৰু লগতে আৰু ইয়াতে মই কেইটামান দিছো জালুক আৰু এইখিনি ধুনিয়াকৈ ৰেডি কৰি লৈছো মাছখিনি অকনমান ফ্ৰাই কৰি লওঁ সেইভাবে ইয়াতে নিমখ আৰু হালধি সানি মাছখিনি ফ্ৰাই কৰি লম এতিয়া এয়া মই মাছখিনি ফ্ৰাই কৰি ললো আৰু এতিয়া মই সবজিখন বনাও কেৰাহীত তেল দিয়াৰ পাছত এনেদৰে মই কেইটামান পাঁচফোৰণ দিছো পাঁচফোৰণটো আসলতে ফ্লেভাৰটো খুব ধুনিয়া যে হেতুৰ বাবে মই ভাল পাওঁ আৰু ইয়া পিয়াজ দিছো লগতে এটা শুকান জলকীয়া আৰু ইয়া আদা নহৰু আৰু ইয়াতে জালুক আছে তাৰ পেষ্টটো দি দিছো এইখিনি ৰঙচুৱা হৈ গ'ল আৰু এতিয়া ইয়া শাকখিনি দি দিছো এতিয়া দিছো এয়া দুটা কেঁচা জলকীয়া আৰু অকনমান কেঁচা পিয়াজ দিছো মই আসলতে এনেদৰে দি ভাল পাওঁ যদি কোনোবা বেয়া পায় নিদিলে হ'ল আৰু ওপৰতে দুটা বিলাহী দুফাল কৰি কাটি দিছো আৰু নিমখ আৰু হালধি দিছো আৰু অকনমান ধনিয়া গুৰি ইয়াত আৰু বেলেগ কোনো ধৰণৰ মছলা এড নকৰো মই যেতিয়া শাক বনাও আগৰ ভিডিওটো কৈছো মই মছলা নিদিও শাক বনালে আৰু এতিয়া মই ইয়াতে দিম এটা আলু কাটিছো ইয়া আলুখিনি দি দিছো কটা আলুখিনি এইখিনি অকনমান ভাজি লম এনেদৰে আৰু 2 মিনিট মানৰ কাৰণে এনেদৰে ঢাকনখন লগাই দিম আৰু 2 মিনিট মান পাছত মই ঢাকন আঁতৰাইছো এয়া দেখিছেনে শাকৰ পৰা যিটো পানী ওলাইছিলে সেই পানীটো একেবাৰে শুকাই গৈছে এতিয়া মই ইয়াতে পানী দিম আৰু আলুখিনি সিজিবলৈ এতিয়া মই এইখিনি অকনমান লৰাই পিনি ঢাকন লগাই দিম
আচলতে খুতৰা শাক আমাৰ হেল্থৰ কাৰণেও খুব বেছি ভাল আৰু খুতৰা শাকত প্ৰটিন থাকে, কাৰ্বহাইড্ৰেট থাকে, স্নেহ পদাৰ্থ থাকে, আঁহ থাকে, আইৰণ থাকে, ভিটামিন আদি থাকে, বহুত ধৰণৰ এনেকুৱা মানে থাকে। তো সেইবাবে আমাৰ হেল্থৰ কাৰণেও খুব বেছি ভাল হয়। আৰু এয়া মই ঢাকনখন গুচাই এনেদৰে মই পানী আকৌ এবাৰ দি দিছোঁ। আলুখিনি সিজিলে আৰু মই যিমানটো জোল খাওঁ সিমানটোৱে ৰাখিম আৰু ইমানটো ৰাখিছোঁ মই, ইমান মানে জোল হৈ যাব। আৰু এইটো আপোনালোকৰ কথা, আপোনালোকে কিমানটা জোল খায় সেইটো আপোনালোকে দি ল'ব। আৰু মই ইয়াৰে ওপৰতে এতিয়া মাছখিনি দি দিম আৰু মাছখিনি দিয়া হোৱাৰ পিছত আপোনালোকে শেষৰ পৰ্যায়টো চাই থাকিব। আৰু মাছখিনি দিয়া হৈ গ'ল আৰু কেইমিনিটমানৰ কাৰণে উতলিব দিম এইখিনি। আৰু দেখিছেনে কেইমিনিটমান পাছত মোৰ চব্জিকণ উতলি গ'ল আৰু ফাইনেলি মোৰ মাছৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব।